So hey guys, স্বাগতম to Assam vlog বহুত দিনৰ মূৰত লগ পালো। So আজি পুৰা একদম জোতাৰ পাই মুজৰ পাই সব মাৰি জেকেট মাৰি যাবলৈ ওলাইছো আমাৰ গাঁৱৰ ফাংচন চাবা। So মই মানে কিবা সবে চিগৰেট খাই থাকা বুলি নাভাবিব, মানে বাবলগৰ খাইছো, মই বাবলগৰ খাওঁ, চিগৰেট নাখাওঁ। So আমাৰ গাঁৱৰ ফাংচন চাবলৈ যাইছো। So আজি আছে গাঁৱৰ ফাংচনত টানা দেৱৰাজ। So আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। So ভিডিঅ'টো দেৰি নকৰিছো, বলক ফাংচনত গেলি। ইয়া মঞ্চত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ টানা দেৱৰাজ। হাত চাপৰি বজাব কোৱা নাই, নাচিবহে কৈ আছো। সেইফালে বাহি বাহি বাহি
সো গাইস এই আছিল আজিৰ ভিডিঅ'টো আৰু বহুতখিনি ভাল লাগিল টানা দেৱৰাজৰ গানটো শুনি কেনে সো বেছি কথা কোৱা নাই কাৰণ গমে পাইছে কাৰণ কিমান হাহাকাৰ হৈছে সেইটো কাৰণে মই ভইচ কৰি কৈ আছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দিয়ক তেন্তে লগ পাইছোঁ নেক্সট কিবা এটা ভিডিঅ'ৰ সৈতে বাই বাই